গুড মৰ্ণিং মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই গৈছিলোঁ যোৱাকালি বাহঁতৰ ঘৰত তো এতিয়া আহিবলৈ লৈছোঁ আমাৰ ঘৰত আৰু আমাৰ টিকলিক বাই বাই কৈ যাবলৈ লৈছোঁ এতিয়া ঘৰলৈ দেখিছেনে তাই মোৰ লগতে আহো কৰে আৰু এইফালে ভণ্টি আৰু মই ৰ'দত গৈ আছোঁ খোজকাঢ়ি কাৰণ চকলৈ যাব লাগিলে অকণমান খোজকাঢ়িব লাগিব তো আমি দুটাই এতিয়া খোজকাঢ়ি আছোঁ আৰু আহি আমি এয়া পালোঁ চক কিন্তু তাত দেখিলোঁ এখনো গাড়ী নাই আৰু আমি দুটাই এনেকৈ 10 মিনিটমান ৰখি আছোঁ তাৰপিছত গম পালোঁ যে এইটো চকত আজি গাড়ী নাপাম তো নেক্সট আৰু এটা চক আছে চেঁচাৰ চক তো সেইটো চকলৈ ভণ্টি আৰু মই আকৌ খোজকাঢ়ি এয়া ফুটপাতে এইটো চকলৈ গৈ আছোঁ আৰু কিবাকে এইটো চকত এখন টেম্পু পালোঁ আৰু তাত আমি পটাপট বহি ল'লোঁ ঘৰলৈ বুলি যাত্ৰা এয়া গৈ থাকোঁতে ৰাস্তাত দেখা পালোঁ এখন বহুত ডাঙৰ বজাৰ বহিছে এইখন চেঁচাৰ বজাৰ বুলি কয় তো এয়া দেখা পাইছে কিমান মানুহ হৈছে আৰু ঘৰ আহি পালোঁ এতিয়া ঘৰ আহি পাই গম পালোঁ যে মায়ে পিঠাৰ কাৰণে সকলোখিনি যোগাৰ ৰেডি কৰি থৈ দিছে আৰু এতিয়া মই পটাপট পিঠাখিনি বনাই লওঁ আৰু এইফালে মোৰ হৈ গ'ল পটাপট পিঠাখিনি বনোৱা কেনেকুৱা হৈছে জনাবচোন তো আজিলৈ আহিছোঁ বাই বাই নেক্সট আকৌ মিনি ব্লগত লগ পাম